নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আমি 108 ৰ পৰা এমসিকিউ খিনি ডিসকাস কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম কোৱেশ্চন 108 নম্বৰ নিউক্লিয় দ্বিভংগন। নিউক্লিয় দ্বিভংগন কি? দুটা নিউক্লিয়াছৰ মাজত হয় নে ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়, ঘটিলে শক্তি উৎপন্ন নহয় নে যিকোনো নিউক্লিয়াছতে ঘটিব পাৰে। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব বি নম্বৰ, ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়। নেক্সট কোৱেশ্চন 109 নম্বৰ অৱলোহিত ৰশ্মি হৈছে ৰঙা ৰঙৰ পোহৰ, যিকোনো ৰঙৰ পোহৰ নে ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ নে বেগুনীয়া পোহৰতকৈ কম তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ। নেক্সট 110 নম্বৰ কোৱেশ্চন সেউজ গৃহ প্ৰভাৱৰ কাৰণে পৃথিৱীৰ গড় উষ্ণতা একে থাকে, পৃথিৱীখন সেউজীয়া হৈ থাকে, পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি হয় নে পৃথিৱীৰ গড় উষ্ণতা হ্ৰাস হয়। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব এ নম্বৰ, পৃথিৱীৰ গড় উষ্ণতা একে থাকে। 111 নম্বৰ কোৱেশ্চন ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন গেছৰ অপচন কেইটা কি আছে? তৰলটো বিষাক্ত গেছেৰে ভৰা, তৰলটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূপৃষ্ঠলৈ আহিব নোৱাৰে, কোনো ধৰণৰ অতিবেগুনী ৰশ্মি ভূপৃষ্ঠলৈ আহিব নোৱাৰে নে সকলো ধৰণৰ অতিবেগুনী ৰশ্মি ভূপৃষ্ঠলৈ আহিব পাৰে। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব তৰলটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূপৃষ্ঠলৈ আহিব নোৱাৰে। নেক্সট 112 নম্বৰ কি গেছৰ কাৰণে অলম বৰষুণ মানে এচিড ৰেইন পৰে? নাইট্ৰজেন অক্সাইড আৰু কাৰ্বন মনক্সাইড, সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, CFC আৰু হাইড্ৰজেন ক্লৰাইড। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ কাৰণে এচিড ৰেইন হয়। নেক্সট 113 নম্বৰ কোৱেশ্চন গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে? হাইড্ৰকাৰ্বন, কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড নে পেট্ৰল, সালফিউৰিক এচিড, কাৰ্বন, সালফাৰ ডাই অক্সাইড, বেনজিন নে নাইট্ৰাছ অক্সাইড আৰু প্ৰপেন। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব এ নম্বৰ, হাইড্ৰকাৰ্বন, কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড। 114 নম্বৰ কোৱেশ্চন প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? মিথেন, ইথেন, প্ৰপেন, বিউটেন। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব এ নম্বৰ, মিথেন। 115 নম্বৰ কোৱেশ্চন বতৰ পৰিঘটনাবোৰ ক'ত ঘটে? ট্ৰপোস্ফিয়াৰত, ষ্ট্ৰেটোস্ফিয়াৰত, মেজোস্ফিয়াৰত নে থাৰ্মোস্ফিয়াৰত। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব ট্ৰপোস্ফিয়াৰত। ভিডিঅ' কৰি কেনেকুৱা লাগি আছে আপোনালোকে আমাক জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট কুৱেশ্চন 116 নম্বৰ বায়ুত থকা যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা অহা পৰিলোহিত ৰশ্মি অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে সেইবোৰক সেউজগৃহ গেছ বোলে। ঠিক আছে, বায়ুত থকা যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে সেইবোৰক সেউজগৃহ বোলে। তো আৰু সেইবোৰ হৈছে সেউজগৃহ যি গেছবোৰ আছে সেইবোৰ কি? O2, N2, CO2 নে N2, CO2, N2O, CO2, CH4, CFC and N2O নে O2, N2, CH4। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব চি নম্বৰ, CO2, CH4, CFC and N2O। নেক্সট কুৱেশ্চন 117 নম্বৰ বহুতো সম্প্ৰদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বোলে? পৰিস্থিতিতন্ত্ৰ, বায়ম, জৈৱমণ্ডল নে নিচি। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব বায়ম। নেক্সট কুৱেশ্চন জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ বিয়োগ কৰিলে কি পোৱা যায়? প্ৰজননৰ হাৰ, জনসংখ্যা সূচক, জনসংখ্যা ঘনত্ব নে জনসংখ্যা কম্পনাংক। শুদ্ধতৰ কোনটো হ'ব? শুদ্ধতৰ হ'ব জনসংখ্যা সূচক। 119 নম্বৰ জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ মাংসভোজী, সৰ্বভোজী, তৃণভোজী নে বিয়োজক। জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ
তৃণভোজী 120 নম্বৰ কুৱেশ্যন জৈৱ নাইট্ৰজেন যৌগবোৰ এমোনিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক বা প্ৰক্ৰিয়াক কি বোলে ইয়াতে আছে ডেনিট্ৰিফিকেশ্যন নাইট্ৰিফিকেশ্যন এমোনিফিকেশ্যন অক্সিডেশ্যন শুদ্ধতৰ কোনটো হ'ব শুদ্ধতৰ হ'ব এমোনিফিকেশ্যন ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব ৰাখিব লগ পাম আকৌ নেক্সট ভিডিওত আৰু কিছুমান এমচিকিউৰ সৈতে ধন্যবাদ